আজি মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালো। নতুন চৰকাৰখনে 5 বছৰ কাৰ্যকালত অসমৰ যাতে অভিবৃদ্ধিৰ যাত্ৰা অব্যাহত ৰাখিব পাৰে, অসমখনক যাতে আমি সকলো ফালে লৈ যাব পাৰো, তাৰ বাবে মা কামাখ্যাৰ শ্ৰীচৰণত আজি প্ৰাৰ্থনা জনালো। আৰু মই নিশ্চিত যে মহামায়া মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা অহা 5 বছৰত আগবাঢ়ি যাব, অনিৰুদ্ধ গতিৰে অসম